Hi everyone, welcome to my technical interest channel. Friends, আজিৰ এই ভিডিঅ'টোত মই WhatsAppৰ কেইটামান ইম্পৰ্টেণ্ট ট্ৰিক্সৰ বিষয়ে আলোচনা কৰিম। যিকেইটা ট্ৰিক্স চাগে আপোনালোকে বহুতে নাজানে। চাওক, ট্ৰিক্সবিলাক যিসকলে জানে সেইসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। ট্ৰিক্স নম্বৰ 1, চাওক, আমি মোবাইলটো কেতিয়াবা যদি কাৰোবাৰ হাতত দিওঁ তেতিয়া আমাৰ টেনশ্যন আহে। সেইজন মানুহে যদি মোৰ মোবাইলত WhatsAppত গৈ যদি কিবা চাই লয় বা কিবা ইম্পৰ্টেণ্ট চাট থাকে, কিবা কিবি ভইচ কল থাকে, বহুত কিবা কিবি থাকে, তেতিয়া আমাৰ টেনশ্যন আহে। আমি কি কৰোঁ, প্লে ষ্ট'ৰৰ পৰা কিবা কিবি এপ ডাউনলোড কৰোঁ, এপ লগ বুলি, আৰু বহুত জাতৰ লগ আছে, এইবিলাক ডাউনলোড কৰোঁ। আৰু ডাউনলোড কৰাৰ পিছত এই লগবিলাকে কেতিয়াবা কাম কৰে, কেতিয়াবা আকৌ কাম নোহোৱা হৈ যায়। কিন্তু WhatsAppত এনেকুৱা এটা ট্ৰিক্স আছে, এইটো মানে আপুনি যদি ইউজ কৰে তেনেহ'লে আপুনি একো এপ লগ ডাউনলোড কৰিব লগা নহয়। কিন্তু এটা কথা মনত ৰাখিব, এই ট্ৰিক্স নম্বৰ 1টো অকল ফিংগাৰ প্ৰিণ্ট যিসকলৰ WhatsApp আছে, মোবাইল আছে, সেইসকলৰ বাবে, যিসকলৰ ফিংগাৰ প্ৰিণ্ট আছে। চাওক, মই দেখাই আছোঁ ক'ত গৈ আপুনি ছেট কৰিব পাৰে। চাওক, মই এতিয়া মোবাইল স্ক্ৰীণত আহি গৈছোঁ আৰু ইয়াতে WhatsAppত যাব। WhatsAppত যোৱাৰ পিছত মই ইয়াতে ফিংগাৰ প্ৰিণ্ট লগোৱা আছে অলৰেডি। ফিংগাৰ প্ৰিণ্টটো মই খুলিছোঁ। খোলাৰ পিছত চাওক, ইয়াতে 3 ডট বুলি এটা অপশ্যন আছে। 3 ডট একেবাৰে চুকত চাওক, 3 ডট বুলি এটা অপশ্যন আছে। 3 ডটত এনেকুৱা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা চাওক, ছেটিং বুলি এটা অপশ্যন আছে। ছেটিং একেবাৰে তলত চাওক, ছেটিঙত যোৱাৰ পাছত ইয়াত চাওক, একাউণ্ট বুলি এটা অপশ্যন আছে। 2 নম্বৰত আছে একাউণ্ট বুলি এটা অপশ্যন আছে। একাউণ্টত তেনেকুৱা ক্লিক কৰিব। একাউণ্টত যোৱাৰ পাছত একেবাৰে ওপৰত চাওক, তলাৰ নিচিনা ইয়াতে প্ৰাইভেচি আছে। প্ৰাইভেচিত যাব। প্ৰাইভেচিত যোৱাৰ পাছত একেবাৰে তলত এনেকুৱা ফল্ড কৰিব। একেবাৰে তলত গৈ চাওক, ইয়াত ফিংগাৰ প্ৰিণ্ট লক বুলি আছে। ফিংগাৰ প্ৰিণ্ট লক ইয়াতে চাওক, ইয়াতে 3টা অপশ্যন আছে। 3টা অপশ্যন, ইমিডিয়েটলি, আফটাৰ 1 মিনিট আৰু আফটাৰ 30 মিনিট। ইয়াৰ মতলবটো হ'ল মানে আপুনি যদি ইমিডিয়েটলি লগাব বিচাৰে তেনেহ'লে ইমিডিয়েটলি মাৰিব, আৰু নহ'লে 1 মিনিট পাছত যদি লগাব বিচাৰে তেনেহ'লে 1 মিনিট আৰু 30 মিনিট। চাওক, এতিয়া ইমিডিয়েটলি ইয়াত ক্লিক কৰিব, আৰু মোৰ ইয়াত অলৰেডি লগোৱা আছে, সেইটো কাৰণে এনেকুৱা দেখা গৈছে। ট্ৰিক্স নম্বৰ 2, চাওক, WhatsAppত আমাৰ সকলোৰে WhatsAppত কেইজনমান স্পেচিয়েলিষ্ট মানুহ থাকে যিসকলক আমি সদায় ওপৰত ৰাখিব বিচাৰোঁ। ফ্ৰণ্টত মানে যিসকলক আমি সদায় ওপৰত ৰাখিব বিচাৰোঁ, আৰু মানে এনেকুৱা টানিব নালাগে, মানে পূৰা ওপৰত ৰাখিব বিচাৰোঁ, সেইসকলক আমি কি কৰোঁ, কেতিয়াবা বিচাৰিব লাগে এনেকুৱা। কিন্তু WhatsAppত এনেকুৱা এটা ট্ৰিক আছে, যিটো আপুনি যদি ইউজ কৰে তেনেহ'লে আপোনাৰ স্পেচিয়েলিষ্ট যিমান মানুহ আছে সেইসকলক আপুনি ওপৰত ৰাখিব পাৰে। মানে ধৰি লওক, আপোনাৰ স্পেচিয়েলিষ্ট আছে, যিমান মানুহ আছে আপুনি ওপৰত ৰাখিব পাৰে। আপুনি বিচাৰিব নালাগে যে আমাৰ সেইজন মানুহ আছিলে ক'ত গ'ল, এনেকুৱা টানি বিচাৰিব নালাগে, আপোনাৰ ওপৰত থাকিব। এটা ছেট আছে, আপুনি যদি এইটো ছেটিং কৰি থৈ দিয়ে তেনেহ'লে আপোনাৰ যিমানখিনি স্পেচিয়েলিষ্ট মানুহ আছে সেইসকল আপোনাৰ একেবাৰে ওপৰত থাকিব। আৰু এইসকলৰ বাহিৰত যদি কোনোবাই মেছেজ কৰে তেনেহ'লে সেইসকলৰ তলত মেছেজটো আহিব। চাওক, কেনেকুৱা মই দেখাই দি আছোঁ। চাওক, ইয়াতে WhatsAppত যাব আপুনি। WhatsAppত যোৱাৰ পিছত ফিংগাৰ প্ৰিণ্ট থাকিলে এনেকুৱা ফিংগাৰ প্ৰিণ্টটো খুলিব, আৰু খোলাৰ পাছত চাওক, এতিয়া আপোনাৰ যিমানজন মানে একেবাৰে স্পেচিয়েলিষ্ট মানুহ হয় সেইসকলৰ নাম্বাৰত এনেকুৱা টিপি দি দিব। চাওক, মোৰ ইয়াতে চাওক, ধৰি লওক ইয়াতে মোৰ ইকবাল আছে, ইকবালক এনেকুৱা ধৰিছোঁ, আৰু তলতে মুজাহিদ আছে, মুজাহিদক এনেকুৱা ধৰিছোঁ, এনেকুৱা। পাছত আছে ছাদিক বুলি এটা আছে, ছাদিকত ধৰিছোঁ। চাওক, এই 3জন ধৰি লওক, এই 3জন মোৰ স্পেচিয়েলিষ্ট মানুহ হয়। এতিয়া চাওক, ওপৰত ইয়াতে কেইটামান অপশ্যন আছে। ইয়াতে বেজিৰ নিচিনা এটা অপশ্যন আছে। ডিলিট আৰু এই ফাৰ্ষ্টৰটোৰ পাছত বেজিৰ নিচিনা এটা অপশ্যন আছে। এই বেজিৰ নিচিনা অপশ্যনটোত এনেকুৱা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এতিয়া চাওক, মুজাহিদ, ছাদিক আৰু ইকবাল, এই 3জন একেবাৰে ওপৰত আহি গৈছে। এতিয়া মই যদি এনেকুৱা বেক মাৰোঁ আৰু WhatsAppত যদি সোমোৱাৰ পিছত চাওক, এইসকল একেবাৰে ওপৰত থাকিব। এতিয়া যদি কোনোবাই মেছেজ কৰে
এই তিনিজনৰ বাহিৰত যদি কোনোবাই মেছেজ কৰে তেনেহ'লে সেই সকলৰ মেছেজ এই তিনিজনৰ তলতহে আহিব, ওপৰত নাহে, কেতিয়াও নাহে ওপৰত। নাম্বাৰ 3 ট্ৰিক্স, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। চাওক, আমি যেতিয়া ৰাতিপুৱা হয় তেতিয়া আমি কি কৰোঁ, বহুতে কি কৰোঁ, আমাৰ বহুত স্পেচিয়েলিষ্ট মানুহ থাকে, সেইসকলক আমি চাওঁ মানে গুড মৰ্ণিং দিম। এতিয়া গুড মৰ্ণিং যদি লিখোঁ, এজনকৈ গুড মৰ্ণিং লিখোঁতে বহুত টাইম যায়গৈ। চাওক, এজনকৈ টাইম মানে ফৰৱাৰ্ড কৰোঁতে বহুত টাইম হয়। কিন্তু হোৱাটছআপত এনেকুৱা এটা ট্ৰিক্স আছে, যিটো আপুনি যদি অ'কে কৰি থৈ দিয়ে তেনেহ'লে আপুনি জাষ্ট এবাৰ মেছেজ লিখিব আৰু আপোনাৰ যিমান স্পেচিয়েলিষ্ট মানুহ মানে ইয়াতে ছেট কৰা আছে সেইসকললৈ গুচি যাবগৈ, অটো ফৰৱাৰ্ড হৈ যাব। চাওক কেনেকুৱা মই দেখাই আছোঁ। এতিয়া চাওক, আকৌ হোৱাটছআপটো খুলিব লাগিব আৰু এইটোতো কোনো কোৱাৰ দৰকাৰে নাই, এইটো খুলিবই লাগিব। চাওক, খোলাৰ পাছত ইয়াতে চাওক আকৌ 3 ডটত যাব, একেবাৰে চুকত চাওক 3 ডট আছে, 3 ডটত যাব। 3 ডটত যোৱাৰ পাছত ইয়াতে চাওক বিজনেছ টুলছ আছে, নিউ গ্ৰুপ আছে। আপোনাৰ যদি বিজনেছ একাউণ্ট হয়, আগতে মই কৈছিলোঁ যদি বিজনেছ একাউণ্ট হয় তেনেহ'লে বিজনেছ টুলছটো আহিব, নহ'লে নাহে আৰু কিবা নাম আহিব। আৰু চাওক, ইয়াতে বিজনেছ টুলছ আছে, নিউ গ্ৰুপ আছে আৰু 3 নম্বৰত আছে নিউ ব্ৰডকাষ্ট। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ যিমানজন স্পেচিয়েলিষ্ট মানুহ হয়, ধৰি লওক আব্দুল্লাহ, আৰু চাওক ইয়াতে আশিক ভাই বুলি এটা আছে, আৰু বাজাজ কোম্পানীৰ চাওক ইয়াতে, আৰু ধৰি লওক বুৰহান বুলি এজন আছে। চাওক, এই 4জন মোৰ স্পেচিয়েলিষ্ট মানুহ হয়। সেইসকলক মই কি কৰিছোঁ, এতিয়া মই ছেট আপ কৰিছোঁ। এতিয়া ইয়াতে মই যদি এবাৰ গুড মৰ্ণিং লিখি দিওঁ তেনেহ'লে সকলোলৈ যাবগৈ। চাওক, মই এবাৰ লিখিম গুড মৰ্ণিং, বা হাই বুলি লিখিম। এতিয়া গুড মৰ্ণিং নহয়, সেইটো কাৰণে হাই বুলি লিখিছোঁ। সিহঁতে যদি চাই ক'ব এতিয়া গুড মৰ্ণিং হয় নেকি, গুড মৰ্ণিং দিছা। এতিয়া চাওক, এতিয়া মই দিছিলোঁ কেইজনক, চাওক এতিয়া মই মাত্ৰ এবাৰহে লিখিছোঁ। কিন্তু এতিয়া মই যদি আব্দুল্লাত যাওঁ, আব্দুল্লাহ চাওক গুচি গ'ল। আকৌ যদি মই আশিকক দিছিলোঁ, এতিয়া যদি মই আকৌ আশিকৰ হোৱাটছআপত যাওঁ তেনেহ'লে চাওক ইয়াতে লিখা আছে। আৰু দিছিলোঁ কাক, আৰু দিছিলোঁ আব্দুল্লাহ, বাজাজ বুলি দিছিলোঁ এটা, বাজাজক চাওক, ইয়াত মই বাজাজত গৈছোঁ। চাওক, বাজাজত হাই লিখা আছে। নাম্বাৰ 4, এইটো কিন্তু বহুত ভেৰি ইম্পৰ্টেণ্ট ভাই। আমি সকলোৱে বিচাৰোঁ যে কোনোবাই যদি মেছেজ কৰে আমাক, কিন্তু আমি মেছেজটো চাম, কিন্তু সেইজনে আকৌ গম নোপোৱাকৈ আমি মেছেজটো চাম। সেইজনে যেনেকুৱা গম নাপায় তেনেকুৱা আমি মেছেজটো চাম। সেইটো অপশ্যন অলৰেডি হোৱাটছআপত দিয়া আছে, আপুনি গৈ ছেট কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, এইটো ছেট কৰাৰ পাছত সেইজনে আপোনাক যিটো মেছেজ কৰিছে এইটো আপুনি চাব, সেইজনে গম নাপাব। ঠিক তেনেদৰে আপুনি যিটো মেছেজ কৰিব কাৰোবাক, সেইজন মানুহে চাইছে নে নাই এইটোও কিন্তু এনেকুৱা হৈ যাব, মানে ব্লু টিক যিটো আছে, ব্লু টিক একেবাৰে উঠি যাব। চাওক কেনেকুৱা মই দেখাই আছোঁ। এতিয়া ব্লু টিকটো উঠাৰ কাৰণে ফাৰ্ষ্ট অফ অল আপুনি যাব লাগিব হোৱাটছআপত। যোৱাৰ পাছত ইয়াতে চাওক এনেকুৱা ইণ্টাৰফেচ আহিব, আৰু আকৌ 3 ডটত যাব। 3 ডটত ক্লিক কৰাৰ পিছত ইয়াতে ছেটিং বুলি এটা অপশ্যন আছে, একেবাৰে তলত ছেটিংত যাব। ছেটিংত যোৱাৰ পাছত ইয়াতে চাওক বিজনেছ টুলছ আছে, বিজনেছ টুলছৰ তলত আছে একাউণ্ট বুলি এটা অপশ্যন আছে, চাবিৰ নিচিনা। একাউণ্টত যাব। একাউণ্টত যোৱাৰ পিছত একেবাৰে ওপৰত তলাৰ
তলাৰ নিচিনা এটা অপশ্যন আছে চাওক প্ৰাইভেচি যাব প্ৰাইভেচিত যোৱাৰ পাছত চাওক ইয়াতে ৰিড ৰেচিপি বুলি আছে ৰিড ৰেচিপি এইটো এনেকুৱা অফ কৰি দিব এনেকুৱা যদি অন কৰে তেনেহ'লে দেখা যাব আৰু যদি অফ কৰি দিয়ে তেনেহ'লে দেখা নাযায় নাম্বাৰ 5 চাওক ফ্ৰেণ্ডছ আজিকালি হেকৰ দুনিয়া কোনোবাই হোৱাটছআপ হেক কৰি আছে কোনোবাই ফেচবুক হেক কৰি আছে কোনোবাই ইউটিউব হেক কৰি আছে আপুনি হেকৰ পৰা কেনেকুৱা বাচিব হেক এনেকুৱা এটা বস্তু হেক মানে কি মানে আপোনাক কোনোবাই দুশ্মনী কৰিছে চাওক হোৱাটছআপত এনেকুৱা এটা মানে অপশ্যন আছে যিটো অপশ্যন আপুনি যদি ভেৰিফিকেশ্যন কৰি লয় তেনেহ'লে আপোনাৰ হোৱাটছআপটো কেতিয়াও কোনেও হেক কৰিব নোৱাৰে আৰু আপোনাৰ হোৱাটছআপটো কোনেও চলাব নোৱাৰে তো লাষ্ট চাওক কেনেকুৱা কৰিব লাগে লাষ্ট ফিচাৰ্ছটো চাওক হোৱাটছআপ ভেৰিফিকেশ্যন কৰাৰ কাৰণে আপুনি ফাৰ্ষ্ট অফ অল হোৱাটছআপত যাব এনেকৈ ফিংগাৰ থাকিলে ফিংগাৰটো খুলিব আৰু হোৱাটছআপত যোৱাৰ পিছত আকৌ ইয়াতে 3 ডট আছে 3 ডটত ক্লিক কৰিব 3 ডটত ক্লিক কৰাৰ পাছত ছেটিংত যাব ছেটিংত যোৱাৰ পাছত ইয়াত একাউণ্ট বুলি এটা অপশ্যন আছে একাউণ্টত যাব একাউণ্টত যোৱাৰ পিছত চাওক ইয়াতে ফাৰ্ষ্টত আছে প্ৰাইভেচি সিকিউৰিটি আৰু তলত আছে 2 ষ্টেপ ভেৰিফিকেশ্যন ইয়াতে যাব ইয়াতে যোৱাৰ পিছত ইয়াতে ইনেবল আছে ইনেবল যোৱাৰ পিছত ইয়াতে চাওক আপুনি 3টা নাম্বাৰ দিব নাম্বাৰ দি আৰু একাউণ্ট আপোনাৰ মানে ইমেইল আইডি দিব দিয়াৰ পিছত 2 ষ্টেপ ভেৰিফিকেশ্যনটো কৰি ল'ব মই এতিয়া কৰা নাই টাইম কম আছে এইটো কাৰণে মই কৰা নাই যদি নোৱাৰে তেনেহ'লে কমেণ্টত জনাব মই আকৌ দেখাই দিম তো যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব